কাপটোত চক পানী দি দিলত লাইট জ্বলি গ'ল তলত বেটাৰী থকা কাপ এইটো পানী খালে কাৰেণ্ট লাগি যাব নি আকৌ গাড়ী হ'ব আৰু এইফালে মোবাইলৰ ষ্টেণ্ড আৰু কি ক'লে 10 টকা ষ্টাৰ্টিং কিমান লাগে 1899 লাগে 10 টকা কি পাই চাওঁচোন আহক নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ মই আছোঁ আৰু তিনিচুকীয়া বজাৰত পুৰা বাহিৰত বৰষুণ দেখিছেনে আৰু মই আছোঁ এতিয়া এখন বজাৰত আৰু এইটো হ'ল GNB ৰোড আৰু এইপিনে অকণমান আগলৈ গ'লে প্ৰকাশ বজাৰখন পায়গৈ আৰু তাতে এখন বজাৰ চাওকচোন এখন বজাৰ মানে কি 10 টকাৰ পৰা আপোনাৰ 1800-1900 টকালৈকে পায় চব বস্তু মই দেখাই আছোঁ ৰ'ব কি ভাইটি 10 টকাৰ পৰা পায় নেকি 10 টকা ষ্টাৰ্টিং আছে 10 টকাৰ ষ্টাৰ্টিং কিমান লাগে 1899 লাগে 10 টকা কি পাই চাওঁচোন আহক এইবোৰ 10 টকা চাবি ৰিং 10 টকাৰ এইবোৰ পূজাৰ বাতি 10 টকাত পায় এইবোৰ ফণি চনি 10 টকাত দেখিছেনে এইপিনে 10 টকাত চব 10 টকা লগাই দিছে 19 টকাত ধুনীয়া ধুনীয়া বাতি এইবোৰ আৰু এইপিনে চব 10 টকা চব ফুলৰ টাববোৰ চব 10 টকা এইপিনে চব 10 টকা নেকি এইখিনি আৰু এই টেডিখিনি 10 টকা নেকি এইখিনি 49ত ধুনীয়া ধুনীয়া টেডি দি আছে কুচন নেকি এইবোৰ বাইদেউ লৈছেনে কি লৈছে 10 টকা ধুনীয়া ধুনীয়া বস্তু আছে কিন্তু 10 টকা 19 টকাত ন মই আজিহে আহিছোঁ এখন বজাৰত মানে এনে দেখি থাকোঁ কিন্তু সোমোৱা নহয় এই চশমাখিনি 10 টকা নেকি চশমাখিনি 49ত কি ধুনীয়া ধুনীয়া চশমা চক 49ত বাইদেউ ল'লেনে অঁ কেইটকা এইটো 99ত বৰ ধুনীয়া পাইছে ন 99ত অঁ পাৰ্চবোৰ কেইটকা 49ত ন ধুনীয়া এইটো চোৱা ধুনীয়া ধুনীয়া পাৰ্চ একদম 49ত দিছে এইখিনি কি ধুনীয়া ধুনীয়া চক 29ৰ হেডফোন চক 29ৰ হেডফোন আৰু 49ৰ এইবোৰ 49ৰ হেডফোন কিমান সস্তাতে দিছে তিনিটা মোজা 59ত বাপৰে ইমান সস্তা আৰু এইবোৰ কাণ খোচাবোৰ কেইটকা 10 টকা কিজনীয়ে পুৰা লৈ ল'লে অঁ এইটো কাছটো কিমান কৈছে ইমান ধুনীয়া ধুনীয়া কাছ চক 99ত পাইছে আপুনি বেলেগত কিনিবলৈ গ'লে দামো ভৰিব পাৰে হয় নাই ইয়াত একদম পুৰা 99ত আৰু এইটো যে কৃষ্ণ হেৰি কিমানত 99ত ইমান ধুনীয়া ধুনীয়া চক গণেশৰ মূৰ্তি কৃষ্ণ মূৰ্তি ইমান ধুনীয়া ধুনীয়াবোৰ 99ত আৰু চশমা 99ত অঁ ইমান ধুনীয়া ভাল লাগিছে দেই 49ৰ চশমা এইখিনি 49ৰ চশমা বোলে চক কি ধুনীয়া আৰু বেল চেল এই ছাতিখিনি কেইটকা 149 অঁ কিমান ধুনীয়া চক সোমাই যাওঁ এইখিনি গিলাচখিনি ইমান ধুনীয়া 99ৰ 99 জগ আৰু গিলাচ চেট আৰু জাৰ একেলগে এটা জাৰৰ লগত এটা হেৰি 99 অকল 99 6টা গিলাচ আৰু এটা জাৰ চক 99 কিমান ধুনীয়া এইটো মই নিব লাগিব দেই 59 দুটা পানী বটল ৱাও মই চবেই লৈ যাওঁ লাগিছে এইফালে আৰু কি আছে আপুনি চাওঁগেচোন 59 ডক্টৰ সেট 59 বাৰ্বি ডল 59 বাকি আটা বেলা কিমানত 99 অঁ আটা বেলা বোলে 99 চক ইমান সস্তাতে দিছে বালিটো কিমানত 49ত আমাৰ তাত দেখোন হৰেং মালে 1 টকা বেছি লয়গে 50 লয়গে আপোনালোকে 1 টকা কম দেখোন ফুলৰ টাইপত কিমান 3 পিছত 99 মাত্ৰ আৰু এইকেইটা হেৰিটো দীঘলীয়াটো 99 1 পিছত 99 এইফালে মানে চবফালে যোনফালে যাওঁ সেইফালে 99 149 মানে তেনেকৈ আৰু ভিতৰলৈ সোমাই আহিছোঁ ভিতৰত অলপ কিবা কিবি ধুনীয়াবোৰ ভিতৰত থৈ দিছে ন কিমান এই টেডিটোৰ কিমান 1799 গাইছ চক 799ত কিমান ডাঙৰ হা চক 1799ত কিমান ডাঙৰ টেডি মোতকৈ ডাঙৰহে হ'ব নেকি অকণমান চাওঁ হ'ব ষ্টিলৰ হট কেছ 349 চক কিমান ধুনীয়া গৰম ভাত খোৱাহে কথা আৰু
আৰু এইফালে আমি যোনফালে চাওঁ সেইফালে বস্তু মানে পুৰা চব 299 ইমান ধুনীয়া ধুনীয়া জোতা থোৱা বাবৰে এইটো সেটত কিমান 799 কি ধুনীয়া ধুনীয়া সেট আপুনি মানে ইয়াত 10 টকা পাম বুলিয়ে নহয় অকল দামী দামীও আছে হস্তেও আছে সব ধুনীয়া আছে ডিনাৰ সেট মূৰ্তি ভাগি কিমান ধুনীয়া লাগিছে চক ডিনাৰ সেট 599 699 899 আছে আপুনি যিমান ধুনীয়া ধুনীয়া বস্তু ইয়াত মানে আহিলে পাই যাব আৰু কাপ আছে এফালে 249ত মজা লাগিছে কিন্তু দেই চিচাৰৰ কাপ গিটা মোৰ পছন্দ হৈছে 249 ন চিচাৰ বস্তুবোৰ এনে মৰম লাগে প্ৰটিন সেট আছে 199 বোলে মুঠতে আপোনালোকে যোনফালে চাই সেইফালে ধুনীয়া ধুনীয়া বস্তু চক এনেকে 6টাত 199 ওয়াও আৰু একে ডাঙৰটো লৈলে 299 ছটা আছে এপিনে ডাঙৰটো 299ত বোলে এইবিটা দি দিছে একদম পুৰা সস্তাতে দি দিছে ইমান ধুনীয়া বজাৰ মই তিনচুকীয়া এফালে দি অহা যোৱা কৰি থাকো আজিহে দেখিছো মই এইখন বজাৰ এনে ভাবো নতুনকৈ খুলিছে বুলি কিন্তু এনেকুৱা কম দামতে পায় বুলি আজিহে গম পাইছো এইটো আছে আপোনাৰ ডাবল পেলো আৰু আপোনাৰ 99ত ডাস্টবিন দিছে 6টা কাপ 99ত মাত্ৰ বাবৰে আৰু এই লুডু সুডু খিনি এখিনি এইটো আপোনাৰ ষ্টিল টেবুল আছে 199 299 বাইদেউ মোৰ বিষাইছে নেকি ভন্টি নে বাইদেউ ভন্টিহে এইখিনি ধুনীয়া ধুনীয়া এনে খানা খোৱা একদম ৰুটি খোৱা পৰঠা একদম এইপিনে চব্জি টব্জি লৈ খোৱা এখনত কিমান 149ত 149ত এখন ৰুটি চব্জি সব চাটনি টাটনি লৈ লৈ খাব পৰা ন কি কাম আছে কলমটো কি কৈছে কলমটো স্ক্ৰিন টাচ হ'ব মোবাইলৰ স্ক্ৰিন টাচ অকমান ডাঙৰকৈ কওকচোন মোবাইলৰ স্ক্ৰিন টাচ হ'ব তাৰপিছত মোবাইল ষ্টেণ্ড হ'ব এইটো মোবাইল ষ্টেণ্ড কেনেকৈ হ'ব এনেকৈ হ'ব মোবাইল ষ্টেণ্ড তাৰপিছত আপুনি কলম লিখিব পাৰিব আপুনি ৱাও 19 টকা মাত্ৰ 19 টকা কলমটো 3টা কাম হ'ব লিখিব পৰা হ'ব আৰু এইফালে মোবাইলৰ ষ্টেণ্ড আৰু কি ক'লে আৰু স্ক্ৰিন টাচ এইফালে স্ক্ৰিন টাচ কৰিব পাৰি মোবাইল চলাব পাৰি কিমান দৰকাৰী এটা কলমতে কেইটকা মাত্ৰ 19 টকা মাত্ৰ আৰু এইফালে গেছ লাইটাৰ মাত্ৰ 19 টকা চক এইটো 19 টকা 29 টকা চাই আছে পঢ়াই আছে নকলি আছে নথকাকৈ দেখাই দিয়া এইটো কাপ হয় নাই আৰু ইয়াত পানী ঢালিলে কি হ'ব লাইট জ্বলিব এইটো চক লাইট জ্বলিব এতিয়া কাপটো চক ৱাও ৱাও কি আমেজিং চক কাপটো লাইট জ্বলি গ'ল মানে কেনেকৈ জ্বলিছে এইটো লাইট পানী দিলত ইয়াত কিবা সোমাই আছে নেকি কাপটোত চক পানী দি দিলত লাইট জ্বলি গ'ল তলত বেটাৰী থকা কাপ এইটো পানী খালে কাৰেণ্ট লাগি যাব নি আকৌ গাত হা নালাগে বেটাৰী ঘূৰাই দিলে বোলে চেঞ্জো কৰি দিব নেকি বেটাৰী ঘড়ী দোকানত বনাই এইটো পোহৰ হৈ আছে কাৰণে এতিয়া ভালকে দেখা নাই আৰু আন্ধাৰত কিন্তু কাপটো বেছি ধুনীয়াকৈ জিলিকিব মানে পুৰা লাইট জ্বলি গৈছে কাপটোতে হা লাইটিং তাজমহল এইফালে 99ত ৱাও লাইট জ্বলি গৈছে ৰাতি হোৱা হ'লে ধুনীয়াকৈ জিলিকিলেহেঁতেন মোবাইল ডাঙৰ স্ক্ৰীন দেখা ডাঙৰ আৰু মই ঘৰ আহি পালোহি আৰু মই কি আনিলো চক এই কলমটো আৰু এই গিলাচ সেট যে আৰু গিলাচ দেখিছেনে ইয়াত 4টা গিলাচ আছে আৰু এটা ধুনীয়া জাৰ আনিলো আপোনালোকক দেখাইছিলো যে মই তাত এইকেইটা গিলাচ চক এইটো কি ধুনীয়া লাগিছে চক গিলাচ আৰু এই জাৰ আনিলো এইটো জাৰ আনিলো আৰু আটাইতকৈ ভাল লাগিলে কলমটো 3টা কাম আছে আপোনালোকক দেখাইছিলোৱে মই এফালে মোবাইল ষ্টেণ্ড কৰিব পাৰি আৰু এইটো স্ক্ৰিন টাচ কৰিব পাৰি মোবাইলত আৰু এইটো হ'ল কলম লিখিব পাৰি এফালে 3টা কাম আছে মাত্ৰ 19 টকা বহুত ভাল লাগিলে আৰু আপোনালোকৰ দোকানখনলৈ যাওক আৰু বস্তু কিনক বহুত ভাল লাগিলে মুঠতে আপোনালোকে ডেইলি বজাৰৰ পৰা অলপ এফালে কিতাপৰ দোকানখিনি আছে যে উদয়নৰ ওচৰতে পাব তিনচুকীয়াত হয় মই তিনচুকীয়াৰ যেহেতু হয় সেইটো কাৰণে কৈ দিছোঁ কোনোবা বেলেগ ডিষ্ট্ৰিক্টৰ পৰা যদি চাই আছে ভাবিব পাৰে কোন ডিষ্ট্ৰিক্টৰ কিন্তু মই কৈ দিছোঁ তিনচুকীয়া ডিষ্ট্ৰিক্টত হয় উদয়নৰ ওচৰতে আৰু সেয়াই আৰু আপোনালোকে যাওক কিনকগৈ বহুত ভাল লাগিলে দোকানখনত
খুব কম দামতে বিশেষকৈ মানে গিফ্ট আদিৰ কাৰণেও ধুনীয়া ধুনীয়া বস্তু আছে বিশেষকৈ সৰু ল'ৰা ছোৱালী খেলা ধূলাৰ বস্তু একদম খুব কম দামতে আপোনাৰ গিফ্টৰ বাৰ্থডে গিফ্ট আদি মানে ধুনীয়া ধুনীয়া খুব দৰকাৰী বস্তু মানে কম দামতে পোৱা যায় আপোনালোকে য'ত কিনক গৈ ধন্যবাদ